নমস্কাৰ ওয়েলকাম এণ্ড ৱেলকাম বেক মাই চেনেল। আজি বনাবলৈ লৈছোঁ মিঠা বগৰী আচাৰ। মিঠা মানে গুড়খিনি এনেকৈ কাটি ল'লোঁ, তাৰপিছত পকা বগৰীখিনি এনেকৈ শুকুৱাই ফালি এনেকৈ শুকুৱাই ল'লোঁ। ইমান বহুত বেছি শুকোৱা নাই, এনেকৈ শুকুৱাই লৈ আৰু জলকীয়া এটা এনেকৈ খুন্দি লৈছোঁ, তাতে পানী অকণমান দিছোঁ, দি পেলাই গোটেই সীতাখিনি দি দিয়া নাই, গুটিখিনি সদায় অকণমান পৰিছে আৰু গুড়খিনি এনেকৈ পানী দি পেলাই অকণমান দেৰি সানি ল'ম। অকণমান পনীয়া হৈ যাব নহয় গুড়খিনি, পানীখিনিৰ লগত মিলি পেলাই এনেকৈ মোহাৰি দিছোঁ। আৰু এনেকৈ গেছটো জ্বলাই ল'ম। তাৰপিছত এই কেৰাহীখন পাতি দিছোঁ। তাৰপিছত এনেকৈ চেকনিখনেৰে এইখিনি গুড়খিনি এনেকৈ চেকি দিছোঁ, যাতে জলকীয়া গুটিখিনি নপৰে আৰু গুড়ত যিখিনি আঁহ থাকে বা জাবৰ থাকে সেইখিনি যাতে চেকনিখনতে এনেকৈ থাকি যায়, আকৌ তললৈ সৰি নপৰে, সেইকাৰণে তেনেকৈ অকণমান চেকি দেখিব এতিয়া কিমান সোপা জাবৰ ওলাব। আৰু এইখিনি এনেকৈ হৈ গ'ল। আৰু এতিয়া ইয়াতে দি দিছোঁ জিৰা গুড়ি। এয়া ছানৰাইজৰ আছিলে জিৰা গুড়ি, অলপ সেয়াকৈ দি দিলোঁ। বহুত বেছি দিয়া নাই, দেৰদেৰীয়া হৈ যাব। আৰু অকণমান ধনিয়া গুড়ি, পিচি লোৱা ধনিয়া গুড়ি আছিলে, সেইখিনি দি দিছোঁ। আৰু এনেকৈ ভালকৈ উতল অহালৈকে লৰাই আছোঁ। আৰু এনেকৈ বহুত ভালকৈ উতল আহিব লাগিব। তাৰপিছত বগৰী এটা দি চাইছোঁ, একো তাঁৰ বন্ধা একো খেল নাই, খালি গুড়খিনি উতলিলেই হ'ল। তাৰপিছত এনেকৈ বগৰীখিনি দি দিলেই হ'ল। আৰু তাৰপিছত ভালকৈ এইখিনি এনেকৈ লৰাই আছোঁ, মানে সেই গুড়ৰ পানীখিনিতে বগৰীখিনি ভালকৈ সিজাই ল'ম, নহ'লে মিঠাটো নাইকিয়া হৈ যাব। মানে অকল যদি গুড়খিনি তাঁৰ অহালৈ থৈ দিওঁ, তেতিয়া মানে বগৰীখিনি দিয়াৰ লগে লগে নমাব হ'ব আৰু বগৰীখিনিৰ ভিতৰত ভালকৈ মিঠাটো সোমাই নাযাব। সেইকাৰণে এনেকৈ কৰিবলগীয়া হৈছে। ভালকৈ এনেকৈ সিজাই লোৱাৰ পিছত অলপ 5 মিনিট নালাগে, 2 মিনিটমান সিজালেই হৈয়ে যাব। আৰু এনেকৈ হোৱাৰ পিছত এনেকৈ লৰাই ভালকৈ এয়া হৈ গ'ল আৰু নমাব পৰা। অকণমান মেলি দিম, এনেকৈ অকণমান টাৰ হ'ব তেতিয়া নমাই দিলেই হ'ল। আৰু এতিয়া গেছটো অফ কৰি দিম। তাৰপিছত এনেকৈ ভালকৈ লৰাই দিম। গেছটো অফ কৰি লৰাই দিলোঁ। লৰোৱাৰ পিছত অকণমান ঠাণ্ডা হ'লেই মানে এনেকৈ টাৰ বান্ধিব, তেতিয়াই খাব পৰা হৈ গ'ল বুলি গম পাম। আৰু আকৌ লগ পাম। আজিলৈ আহোঁ, বাই বাই।